Hello everyone, welcome back to my another mini vlog. আজি আহিছো থিয়েটাৰ চাবলৈ আবাহন থিয়েটাৰ। তো ইয়াৰ লৈ ললো খাবলৈ কিবা কিবি, তাৰপিছত টিকেট কাটিলো আৰু সোমালো। আজি অলপ মানে বেলেগ টাইপত চাম লগৰবোৰৰ লগত গেলাৰীত। মানে এনেতো ছোৱালীয়ে নাচায়, গৈ দেখিলো যে ছোৱালী বহিছে। তাৰপিছত এয়া চিট পালো। তাৰ অলপ পাছতে প্ৰস্তুতি বা ওলালে, মানে আমি য'ত বহি আছিলো তাৰ কাষতে ওলালে। তো ভাল লাগিলে আৰু ধুনীয়াকৈ ভিডিঅ' কৰিব পালো। তাৰপিছত আপোনালোকে অলপমান প্ৰস্তুতি বা নাটক চাওক। তাৰপিছত মই আকৌ লগ পাই আছোঁ আপোনালোকে। আৰু এইটো গানটোতো সকলোৱে জানেই, ব্লকবাষ্টাৰ চং হয়। তো গানটো ভাল লাগিলে, মানে সন্মুখৰ পৰা যেতিয়া নিজে নাচা দেখা পালোঁ। তাৰপিছত ইয়াৰ লগে লগে নাটকখন সমাপ্তি ঘটিলে। আৰু ইয়াৰ পিছত চাওক কিমান মানুহ আছিলে, ইমানে মানুহ যে চিটটো নাছিলে চবে থিয় হৈ গৈছিলে। আৰু এয়া গৈ আছোঁ, ওলাবলৈতো জেগাই নাই। আজিলৈ ভিডিঅ'টো ইমানেই বাৰু, পাছত আপোনালোকক আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত। বাই বাই।